নমস্কাৰ নিখংগ বাহিৰসুৰ পৰিয়ালৰ সমূহ সদস্যলৈ দুপৰীয়াৰ সম্ভাষণ জনাইছোঁ আৰু মই এটি অতি দৰকাৰী বিষয়ৰ ওপৰত কিছু মন্তব্য আগবঢ়াবলৈ লৈছোঁ। আজিৰ বিষয়টো হৈছে চুটিগল্প। আমাৰ বহুতে হয়তো চুটিগল্প লিখিবলৈ প্ৰয়াস কৰি আছে বা চুটিগল্পৰ প্ৰতি বেছ আগ্ৰহী হৈ আছে, কিন্তু হয়তো সকলো নশিকাৰু। গতিকে চুটিগল্প কি বা ইয়াৰ লক্ষণবোৰ কি বা চুটিগল্প কেনেকৈ লিখিব পাৰি সেই বিষয়ে হয়তো বহুতে অনভিজ্ঞ। গতিকে মই কিছু সংগ্ৰহ কৰা তথ্য আপোনালোকৰ সৈতে ভাগ বতৰা কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ অডিঅ'টো সম্পূৰ্ণ শুনিব আৰু চুটিগল্পৰ এটি সম্যক ধাৰণা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰথমতে আহিছোঁ চুটিগল্পৰ সংজ্ঞা। চুটিগল্পৰ সংজ্ঞা বুলি ক'লে ইয়াৰ এটা সংজ্ঞা শতকাই দিয়া টান। বিখ্যাত চুটিগল্পকাৰ এডগাৰ এলেন প'ৰ মতে আধা ঘণ্টাৰ পৰা এঘণ্টা অথবা অতি বেছি 2 ঘণ্টাৰ ভিতৰত পঢ়ি শেষ কৰিব পৰা কথা কাহিনীয়ে হৈছে চুটিগল্প। কিন্তু চুটিগল্পৰ পৰিসীমাক সময়ৰ জোখমাখৰ কটকটীয়া বান্ধোনেৰে বান্ধিব নোৱাৰি। কথিত বিষয়বস্তুৰ উপস্থাপন আৰু কাহিনী বিন্যাসৰ কৌশলৰ ওপৰতহে চুটিগল্পৰ দীৰ্ঘতা নিৰ্ভৰশীল। ছমাৰছেট মমৰ মতে একেটা বৈঠকতে পঢ়ি শেষ কৰিব পৰা গল্পই হৈছে চুটিগল্প। কিন্তু এই একেটা বৈঠক হয়তো 5 মিনিট বা 10 মিনিটৰ পৰা আৰম্ভ কৰি কেইবা ঘণ্টাও বা বহু ঘণ্টাও হ'ব পাৰে। গতিকে এই একেটা বৈঠক কথাষাৰেও চুটিগল্প সম্পৰ্কে এটা ধাৰণা দিব নোৱাৰে। ছমাৰছেট মমে আকৌ কৈছে, পাৰ্থিৱ হওক অথবা আধ্যাত্মিক হওক, এটা বিশেষ ঘটনাৰ বৰ্ণনাই হৈছে চুটিগল্প। চুটিগল্প সম্বন্ধে ডক্টৰ মহেন্দ্ৰ বৰাইও সমপৰ্যায়ৰ এটি মন্তব্য দাঙি ধৰিছে। তেওঁ কৈছে, বিস্তৃত জীৱন প্ৰবাহত ভাহি উঠা এটি স্বৰ্ণীল মুহূৰ্ত অথবা এটা উজ্জ্বল ঘটনাই চুটিগল্পৰ অৱলম্বন। শ্ৰী ত্ৰৈলোক্যনাথ গোস্বামীৰ মতে গল্প সুসংগঠিত আৰ্ট। ইয়াৰ যোগেদি কোনো এটা কেন্দ্ৰীভূত ভাৱ প্ৰকাশ কৰা হয়। বিক্ষিপ্ত ভাৱধাৰাৰ সমাৱেশৰ ঠাই গল্পত নাই। কোনো এটি বিশেষ মুহূৰ্তৰ ওপৰত আলোকপাত কৰি জীৱনৰ কোনো এটি দিশ পোহৰাই তোলাই গল্পৰ উদ্দেশ্য। এইবোৰ মন্তব্য আৰু দৃষ্টিভংগীৰ পৰা আমি চুটিগল্পৰ এটা সংজ্ঞা এনেধৰণে দিবলৈ প্ৰয়াস কৰিব পাৰোঁ। অক্ষয় সংগ্ৰামেৰে ভাৰাক্ৰান্ত জীৱনৰ বিশেষ একোটা অবিস্মৰণীয় মুহূৰ্তত সংঘটিত হোৱা সংঘাতময় মৰ্মস্পৰ্শী একক ঘটনাৰ ব্যঞ্জনাময় বিচিত্ৰ চিত্ৰণেই হৈছে চুটিগল্প। চুটিগল্পৰ লক্ষণ আৰু ৰচনা কৌশল। চুটিগল্প নামটোৱে সূচনা কৰে যে হ্ৰস্বতা চুটিগল্পৰ প্ৰধান লক্ষণ। সংঘটিত কোনো এক ঘটনাক কম পৰিসৰতে নিতুলভাৱে ইন্দ্ৰিয়গ্ৰাহ্যকৈ প্ৰকাশ কৰিব পৰাটো অথচ পৰিণতিৰ প্ৰতিও পাঠকৰ নিৰবিচ্ছিন্ন উৎকণ্ঠাৰ উদ্ৰেক কৰিব পৰাটো সাৰ্থক চুটিগল্পৰ বিশেষত্ব। তদুপৰি ঘটনাক পৰিণতিৰ ফালে আগুৱাই নিওঁতে সংঘাতৰ ফলত সৃষ্টি হোৱা অন্তৰ্দ্বন্দ্ব বা বহিৰ্দ্বন্দ্বৰ স্ফুৰণক প্ৰকৃত ৰূপত ৰূপায়িত কৰিব পৰাটোৰ ওপৰতো চুটিগল্পৰ সাৰ্থকতা নিৰ্ভৰ কৰে। ডক্টৰ মহেন্দ্ৰ বৰাৰ ভাষাত বিন্দুৰ বুকুত সিন্ধুৰ আভাস দিব পৰাতেই চুটিগল্পৰ চৰম সাৰ্থকতা। এটা চুটিগল্পৰ বিষয়বস্তু এটাই হ'ব লাগিব আৰু তাকে উপস্থাপন কৰিবলৈ যাওঁতে পৰিসৰৰ সীমাবদ্ধতা হ'ব লাগিব। আনহাতে তাৰ গতি আৰু পৰিণতিয়ে পাঠকৰ মন মন্দিৰত অনাবিল অনুৰণৰ সৃষ্টি কৰিব পাৰিব লাগিব। চুটিগল্পৰ গতি খৰ আৰু চঞ্চল অথচ ব্যঞ্জনাময়। চুটিগল্পৰ ঘটনা প্ৰধান, চৰিত্ৰ প্ৰধান বা পৰিৱেশ প্ৰধান হ'ব পাৰে। একেটা গল্পতে এই তিনিওটা লক্ষণ সংমিশ্ৰিত হৈও থাকিব পাৰে, কিন্তু এই ক্ষেত্ৰত এই লক্ষণবোৰ ৰাসায়নিক মিলনৰ দৰে এনেভাৱে মিশ্ৰিত হৈ থাকে যে প্ৰকৃততে কোনটো প্ৰধান লক্ষণ তাক নিৰ্ণয় কৰা সম্ভৱ নহয়। কম সময়তে আৰু কম আয়াসতে মনোৰঞ্জনৰ সৃষ্টি কৰিব পৰাটো চুটিগল্পৰ আন এটা বিশেষ লক্ষণ। চুটিগল্পৰ বিষয়বস্তু বা প্লট সসীম নহয়, অসীম। জীৱন প্ৰবাহত অনুভূত হোৱা কোনো এটা স্মৰণীয় অভিজ্ঞতা, অভিব্যক্তি, পৰিস্থিতি বা ঘটনা, চৰিত্ৰৰ একোটা দিশ, একোটা অৰ্থব্যঞ্জক দৃশ্য, জীৱনৰ একোটা ফাল, সংঘাতময় একোটা ক্ষণিক ঘটনা, একোটা নৈতিক প্ৰশ্ন আদি অক্ষয় অপাৰ ইয়াৰ বিষয়বস্তু। মন গভীৰত ৰেখাপাত কৰি কিবা এটা ছয়াময়া অনুভূতিৰে মনক উদ্ধাউল কৰিব পৰা এটা সাজ বহুৱাই গল্পই মানুহক হহুৱাই, কন্দুৱাই, নচুৱাই, বিষাদমগ্ন কৰে, বিস্ময়াভিত কৰে। গতিকে জীৱনৰ একাজলি ৰঙিয়াল হাঁহি, এটোপাল চকুৰ পানী, এমুঠি বিস্ময়ৰ জিলিঙনি, এচেৰেঙা সপোনৰ আভাস, অলপমান দুধুৰ মধুৰ, এইবোৰেই হ'ল একোটা একোটা চুটিগল্পৰ অৱলম্বন। চুটিগল্পৰ উপাদান পটভূমি, বিষয়বস্তু বা প্লট, চৰিত্ৰ, সংলাপ আৰু লিখকৰ দৃষ্টিভংগী এইবোৰেই হৈছে
চুটিগল্পৰ উপাদান কিন্তু এই উপাদানবোৰে এটা বিন্দুক কেন্দ্ৰ কৰি এটা ভাৱত আৰু এটা পৰিণতিৰ উদ্দেশ্যৰে পৰিভ্ৰমণ কৰিব লাগিব ডক্টৰ মহেন্দ্ৰ বৰাৰ ভাষাত চুটিগল্পৰ পখিলাটো এটা মাত্ৰ ফুলতেই বহিব লাগিব চুটিগল্পৰ আনন্দ মাথোন একেটি ফুলৰ মধু গ্ৰহণতে শেষ কিছু জটিল হৈছে কথাবিলাক নহয় জানো মই মোৰ ফালৰ পৰা কিছু ইয়াতে সংযোজন কৰি দিছোঁ চুটিগল্প এটি লিখোঁতে আমি সদায় এটা প্ৰধান বিষয়ৰ ওপৰত লক্ষ্য ৰাখিব লাগে চুটিগল্পত এটা কেন্দ্ৰীয় চৰিত্ৰ থাকে আৰু কেইটামান উপচৰিত্ৰ থাকে চুটিগল্প আমি এটা বিশেষ ঘটনাৰ ওপৰত লিখিব পাৰোঁ বা পৰিৱেশৰ ওপৰত লিখিব পাৰোঁ বা এটা চৰিত্ৰ আমি কেন্দ্ৰ কৰি লিখিব পাৰোঁ চুটিগল্পৰ আৰম্ভণি সদায় আকস্মিক হ'ব লাগে আৰু সামৰণি নাটকীয় হ'ব লাগে গল্পটো পঢ়ি উঠাৰ পিছতো যাতে কিবা থাকি গ'ল বা কি হ'ল তাৰ পিছৰ সময়খিনি সেই এটা কৌতূহল বা আগ্ৰহ পাঠকৰ মনত সৃষ্টি কৰিব পাৰিব লাগে আৰু সেইটোৱে হৈছে চুটিগল্পৰ সাৰ্থকতা চুটিগল্পৰ ভাষাবোৰ সদায় প্ৰাঞ্জল আৰু মনোৰঞ্জনকাৰী হ'ব লাগে চুটিগল্পই যাতে মানুহৰ মনত পাঠকৰ মনত গভীৰ ৰেখাপাতৰ সৃষ্টি কৰিব পাৰে কিছুমান বাস্তৱময় ঘটনাৰ আলম লৈ চুটিগল্প লিখা হয় আৰু চুটিগল্পই সদায় মানুহৰ ভাৱনাক বা মানুহৰ চেতনাক জাগ্ৰত কৰিব পাৰিব লাগে মই মোৰ ফালৰ পৰা এটি সাৰ্থক চুটিগল্পৰ কথা উল্লেখ কৰি দিছোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ মুক্তি চুটিগল্পটি হয়তো আমাৰ সকলোৱে পঢ়িছে বা বহুতেই জানে যিসকল অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নৱম শ্ৰেণীত এইটো চুটিগল্প পঢ়িছিলে বা ময়ো পঢ়িছিলোঁ মুক্তি গল্পটোত আৰম্ভণিটো এনেকুৱা আছিলে সুকুমাৰ এজন ডাঙৰ মানুহৰ ল'ৰা ইয়াত সুকুমাৰক কেন্দ্ৰ কৰি গোটেই গল্পটো ৰচা হৈছিলে আৰু সুকুমাৰৰ জীৱনৰ এটা অংশ এডোখৰ জীৱনৰ এটা কালচোৱা গোটেই গল্পটোৰ মাজেৰে অতি ৰসালভাৱে লক্ষ্মীনাথ বেজবৰুৱাদেৱে বৰ্ণনা কৰি গৈছে আৰু সামৰণিটো অতিকৈ তাৰ নাটকীয় এটা মানে মুহূৰ্ত আছিলে চুটিগল্প মুক্তি গল্পটোৰ সেইদৰে ভদৰী আন এটি সাৰ্থক চুটিগল্প লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ঘুনুচা আন এটি সাৰ্থক চুটিগল্প গতিকে এইবোৰ চুটিগল্প আমি অধ্যয়ন কৰি এটা ধাৰণা ল'ব পাৰোঁ যে চুটিগল্প কেনেদৰে লিখিব পাৰি চুটিগল্পৰ বিশেষত্ব কি বা চুটিগল্পৰ সাৰ্থকতা ক'ত মই আশা কৰোঁ যে আমাৰ গ্ৰুপৰ সদস্যসকলে চুটিগল্প লিখিবলৈ আগ্ৰহী হ'ব তেওঁলোকে নিজৰ নিজৰ সামৰ্থ্যৰে নিজৰ নিজৰ পৰিভাষাৰে একোটি সুন্দৰ চুটিগল্প আমাক উপহাৰ দিব পাৰিব গতিকে এই চমুকৈ কিছু কথা চুটিগল্পৰ ওপৰত ক'লোঁ যদি মোৰ কথাখিনিৰ পৰা কোনোবা অলপ হ'লেও শিকিব পাৰে বা অলপ হ'লেও লিখাৰ প্ৰয়াস কৰিব পাৰে তেনেহ'লে মই মোৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবিম আশা কৰোঁ সকলোৰে সময়বোৰ মনোমোহা হওক ধন্যবাদ